হেল্ল' গাইজ, কেনেকুৱা আছে? আপোনাক আশা কৰিছোঁ ভালে আছে, গ'লে আছে। এতিয়া আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিশাল ব্লগ। যদি চেনেলটো নিউ হয় তেনে চাইডত থকা ছাবস্ক্ৰাইব বাটনটো নিশ্চয় প্ৰেছ কৰিব, এণ্ড লগত থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰি দিব, যাতে মোৰ নিউ ভিডিঅ' আপোনালোকৰ তাত নটিফিকেশ্যন। আজি মই বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই, কিন্তু আজি মই ভাবিছিলোঁ এনেকুৱা অৱস্থা আমাৰ সদায় হৈ থাকে, কিন্তু ভাবিছিলোঁ ইউটিউবত নিদিওঁ, কিন্তু আজি নোৱাৰিলোঁ আৰু। ঘৰৰ সন্মুখত গাড়ী চাড়ী আহি আছে, কেনেকৈ আমি মানে একো ভাবি পোৱা নাই। চ' চৰকাৰৰ ওচৰত এটাই অনুৰোধ, কিবা এটা কৰে যেন এই আমাৰ ৰাস্তাৰ কাৰণে। আপোনাক মই দেখাই আছোঁ ৰাস্তাটো কেনেকুৱা হৈ আছে, গাড়ী চাড়ী আহিলে কেনেকুৱা হৈ থাকে। চ' চাওক। বোলে মুকুন্দ মুৰাৰী এনেকুৱা চেনেল নেচাই নোৱাৰি। গাইজ, সাগৰ হৈ গৈছে। সাগৰ মানে এটা পুখুৰী। ইয়াত অকণ পিছত মাছ পাব, আপোনালোকে আহিব ইয়াত মাছ মাৰিবলৈ। গাড়ী চাড়ী আহি থাকিলে কেনেকুৱা অসুবিধা হৈছে। ইয়াৰ পৰা একদম পানীগাছ মানে ৰাস্তাটো বনাইছে, চাওক কেনেকুৱাকৈ। আপোনালোকে ভালকৈ চাওক কেনেকুৱা কি কৈছে। চাওক নদী, গোটেইখন নদী আৰু। এৰিয়াটো হ'ল নগাঁও, পানীগাঁও, কালিবাৰী। এই কালী মন্দিৰৰ ওচৰতে এনেকুৱা হৈ আছে। মানে চৰকাৰে কিবা এটা কৰিব লাগে। এনেকুৱা কৰি থাকিলেতো সদায় নহয়। বৰষুণটো দিবই, বৰষুণ দিয়া বস্তু দিব, কিন্তু ৰাস্তাটোৰ কাৰণে এনেকুৱা আমি কেনেকৈ অহা যোৱা কৰিম? এইফালে দোকান আছে, আমি কেনেকৈ কি কৰিম কওক আপোনালোকে? চাওক ৰাস্তা ঘাট চাওক আপোনালোকে। চ' চৰকাৰে কিবা এটা কৰে যেন। ত' গাইজ, ভিডিঅ'টো আজি ইমান কাৰণে, আৰু যদি বেছি কিবা ভুল হৈ গ'ল যদি কোৱাত ক্ষমা কৰি দিব। এণ্ড ভিডিঅ'টো লাইক কমেণ্টৰ কথা মই নকৰোঁ, কিন্তু যিমান পাৰে শ্বেয়াৰ কৰক প্লিজ গাইজ। ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰক।